দোস্ত আজি আহি আছোঁ মই আৰু ৰাহুল ভাইটি মই আজি বৰ একদম মানে এইটো আহি নোপোৱা এটা জেগাত আহিছোঁ যে চব পিনে হাবি চব পিনে ফৰেষ্ট চব পিনে হাবি এইটো আমাৰ জংঘল এইটো আপোনাৰ এইটো কি বুলি কয় সদিয়া অঁ এইটো শদিয়াৰ এইটো আপোনাৰ চব পিনে হাবি মাজে মাজে আমি আহি আছোঁ হয়তো কিবা বনৰীয়া কিবা জীৱ জন্তু ওলালেও আমি গম নাপাম বোধহয় ইয়াত ওলাই হাতী বাঘ চাঘ ইত্যাদি কৰি চব জীৱ জন্তুৱে ওলায় জীৱ জন্তু সকলোবোৰ ইয়াত ওলাই বুলি কোৱা শুনিছোঁ তাকে বোকা তাকে আৰু এনেকুৱাটো জেগাত আজি প্ৰথম জীৱনবাৰৰ কাৰণে আহিছোঁ যিহেতু ইয়াত আপোনাৰ বহুতো দেখিছে চব পিনে হাবি অকল হাবি শুনচান হাবি এইটো আমি ইয়াত ৰাস্তাই গৈ আছোঁ ভাবিব নোৱাৰা এটা ৰাস্তা যিটো শদিয়া আজি মনতে আশা আছিল আৰু শদিয়া আহিম বুলি যিটো আজি আহিলোঁ আজি ফাইনেলি আহি শদিয়া পাই গ'লোহি আৰু তাৰে কিছু আপোনালোকক দেখাইছোঁ ইমান ফৰেষ্টটো আমি তাত দেখিয়ে পোৱা নাই আমাৰ লখিমপুৰীয়ান জেগাত কিন্তু ইয়াত আপোনাৰ গোটেই চব পিনে হাবি একদম মস্ত গছ 20 কিলোমিটাৰমান অকল জংঘল 20-30 কিলোমিটাৰমান অকল জংঘলেই আছে অকল জংঘল এনেকুৱা জংঘলত আমি এতিয়া আহি আছোঁ আৰু আগলৈ লৈ যাওঁ আপোনালোকক কিবা নদী আছে নদী কিনাৰতে বোলে খেতিও আছে তাতে যাওঁ খেতিও চোৱা হ'ব নদীও আপোনাৰ দেখা হ'ব হাই দোস্ত আজি আহি দিছে পূৰা হাবি মাজৰ পালোহি এয়া দেখিছে তাৰাতামা নদীত আপোনাৰ মাছ ধৰাৰ কিছু প্ৰচিডিউৰ এয়া চাওক আমাৰ খুৰাহঁতে কেনেকৈ নদীত মাছ ধৰিবলৈ কিছু আপোনাৰ সা সঁজুলি ব্যৱহাৰ কৰিছে ইয়াৰ মস্ত ডাঙৰ এটা আপোনাৰ ঠুহাই হয় না ঠুহা এটা আছে ঠুহাটো আপোনাৰ নদীত পাতিবলৈ গৈছে তাতে আপোনাৰ কিছু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম সেইটো দেখিছে কিমান ডাঙৰ মস্ত ঠুহা দেখিছে এইটো আপোনাৰ ঠুহাৰ যিহেতু নদী আপোনাৰ এখন বুৱতী নৈ মাজৰ আপোনাৰ কিনাৰ চোৱাত আপোনাৰ তেখেতে ঠুহাটোৰ ভালকৈ সযতনে এতিয়া তেখেতে পাতিব তাৰ কিছু দৃশ্য আপোনালোকৰ আগত দেখাম কেনেকৈ আপোনাৰ কাৰেণ্ট থকাৰ এখন নদীৰ কিনাৰত কেনেকৈ ঠুহা পাতে আপোনালোকে ভালকৈ চাই যাওক ভিডিঅ'টো শেষলৈকে আজি শদিয়াত আহি আশা কৰোঁ আমি নদীত ধৰা মাছে আজি ৰাতিৰ সাঁজটো খাম যিহেতু আজি ইয়াত থকা যাব আজি আমাৰ যিটো আমি কামৰ উদ্দেশ্য দিছিলোঁ কাম আমাৰ সম্পূৰ্ণ হোৱা নাই যিটো আমি যিখিনি উদ্দেশ্য লৈ আহিছিলোঁ তাতে আমাৰ চাইহেটো ওলাই গৈছে ফিল্ডত মই অলপ নিজৰ কামতহে আহি পিনিও অলপ যাবলৈ অলপ এলাহ লাগিলে যিহেতু আজি দিনটো ঘূৰি থকাই হ'ল শদিয়াত আহি পিনি সেইটো কাৰণে যোৱা নহ'ল তাকে আজি খুৰাই মাছ ধৰাৰ কিছু ভাল লগা পৰিৱেশে আপোনাক দেখালোঁ আপোনালোকৰ আগত দাঙি ধৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে স্কিপ নকৰাকৈ ইমান ডাঙৰ অৰণ্যৰ মাজত আজি প্ৰথমটোৰ মোৰ দিন এনেকৈ আপোনাৰ অৰণ্যৰ মাজে মাজে খোজকঢ়া আৰু যিহেতু ভয়ো লাগে ইমান ডাঙৰ অৰণ্যত হয়তো বনৰীয়া জন্তু পটককৈ ওলাব পাৰে যিহেতু আজিলৈকে ডাঙৰ বনৰীয়া জন্তুলৈ কেতিয়াও আপোনাৰ মুখামুখি হোৱা নাই যিহেতু আজি দেখিবলৈ সেইকাৰণে ভয় লাগে আৰু বেয়া লগা নাই ভালো লাগিছে যিহেতু আজি জীৱনৰ প্ৰথম এটা অভিজ্ঞতা ইমান এখন ডাঙৰ হাবিৰ মাজত তেনেকৈ ঘূৰি ফুৰাটো ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ আৰু আপোনালোকক যিমান পাৰোঁ ইয়াৰ কিছু ভাল লগা পৰিৱেশৰ ভাল লগা মুহূৰ্ত আপোনালোকৰ মাজত মই দাঙি ধৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক কিবা গছৰ শিপা ন লতা কম ডাঙৰ লতা নি এইখনেই হৈছে তাৰাতামা নদী দেখিছে সূৰ্য অস্ত যোৱাৰ সময়ত কিমান সুন্দৰ লাগিছে দেখিবলৈ পৰিৱেশটো আৰু ইয়াৰ মানে এটাৰ যিটো আপোনাৰ সেউজীয়া পৰিৱেশ যিটো পৰিৱেশটো একদম মধুময় এটা পৰিৱেশ যিটো পৰিৱেশ আপোনালোকৰ আগত কথাৰে বৰ্ণনা কৰি তোলাই ধৰিব পৰা নাযাব আপোনালোকে ফিজিকেলি যেতিয়া ইয়াত আহিব নিজে আহি যেতিয়া পৰিৱেশটো আপোনালোকে উপভোগ কৰিব তেতিয়া গম পাব ইয়াৰ এই পৰিৱেশৰ আপোনাৰ মহত্ব কিমান আৰু আজি বহুত ভাল লাগিলে মনৰ আজি কিছুমান আশা পূৰণ হোৱা লেখীয়া লাগিলে যিহেতু শদিয়াৰ ইয়াত আহিম বুলি বহুত মনত আশা আছিলে আজি আৰু সেই আশা মই আজি বাস্তৱলৈ ৰূপান্তৰিত হৈছে এইখন দেখিছে এইখনেই হৈছে আপোনাৰ নদীখন
আৰু ইয়াতে আৰু এটা কথা মই মোৰ শ্ৰোতাসকলক মই ক'বলৈ আগবাঢ়িছোঁ ইয়াৰ আপোনাৰ প্ৰায় সংখ্যক মানুহ ইয়াৰ আপোনাৰ শাক পাচলি কিনি খুব কমেই খায় যিহেতু ইয়াত আপোনাৰ গোটেই বনৰীয়া যিবোৰ শাক পাচলি হয় তাতে আপোনাৰ খাই সকলো মানুহ ইয়াৰ সকলো মানুহৰ স্বাস্থ্য পাতি আমাৰ লখিমপুৰ মানুহকো বহুত ভাল বুলি ক'ব লাগিব যিহেতু ইয়াত যি খাদ্য খায় চব আপোনাৰ লোকেল বা পিয়ৰ খাদ্য খায় ইয়াত দেখিছে গৰু ইয়াৰ যিবোৰ গাই গৰুসকল আছে বহুত সুস্থ পুষ্ট শকত ডাঙৰ হয় যিটো ইয়াত আপোনাৰ খাদ্যৰ কোনো অভাৱ নাই গৰু গাইসকলো যেনেকৈ মানুহসকলৰ খাদ্য কোনো সেই আমাৰ কালু আহি গ'ল মাজত এয়া কালু গৈ আছে আমাৰ ৰাহুলৰ পকৰে এয়া ৰাহুলৰ পকৰে কালু তাৰপিছত তোমাৰ খেতি কাৰণে কৰিছে ন কাটতে আছে এইবিলাক চব খেতি কৰি থৈছে চব খেতি কৰি দিছে ন চব খেতি কৰিছে আহ ক'বলৈকে দেই এইজন যাব আমাৰ হা যাব বুলি কৈছে বাইকত যাব এইটো আপোনাৰ কি ধান বুলি কয় এইটো গুণি ধান গামোচাটো অলপ পাৰি ল'ব লাগিছিলে এইটো গুণি ধান আচ্ছা এইটো বেগত তিনিটা আমি উঠি আহিছোঁ দেখিছে এয়া আমাৰ লগত খুৰা আছে আজি বহুত ভাল লাগিলে যিহেতু আজি শদিয়াৰ কিছু আপোনাৰ জেগা ঘূৰিলোঁ মানে আপোনাৰ যিখিনি এটা গাঁৱৰ একদম পিয়ৰ এটা গাঁৱৰ পৰিৱেশ যিটো পৰিৱেশটো আমি এইটো পোৱা নাছিলোঁ সৰুৰ পৰা আজি এইটো পৰিৱেশ পালোঁ বহুত ভাল লাগিলে যিহেতু এনেকুৱা জেগা তাকে আজি জংঘলটোত আছেই জংঘলৰ উপৰিঞ্চি আপোনাৰ বহুতো ইয়াত আপোনাৰ লোকেল ইয়াত যিখিনি আপোনাৰ খাদ্য হয় চব আপোনাৰ নেচাৰেল হয় চব নেচাৰেল আপোনাৰ মেডিচিন নকৰেতো হয় তাকে চব নেচাৰেল হয় গোটেইখিনি গোটেই খাদ্যখিনি নেচাৰেল আপোনাৰ জংঘলৰ শাক আপোনাৰ আজি যিহেতু খাম ৰাতিলে জংঘলৰ শাক জংঘলী শাক খাম বহুত মজাকৈ বনাই কৈছে আমাৰ ৰাহুল ভাইটিয়ে ঘৰতে মজাকৈ বনাইছে না তাকে আজি আমি জংঘলৰ শাক খাম আজি আৰু যিহেতু আহিলোঁ আজি বহুত দেখিছে বহুত ডাঙৰ পৰিছে এখন চব পিনে হাবিৰ মাজত লুংলুঙীয়া ৰাস্তাইদি আমি গৈ আছোঁ আগলৈ আগবাঢ়ি ঠিক আছে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ এই ৰাহুল ভাইটিয়ে পূৰা ড্ৰাইভ কৰি আছে দেখিছে বহুত মজা লাগিছে আজি ঠিক আছে দিয়ক